আজি কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতি আমি একদম তাৎক্ষণিকভাৱে এই কৰ্মী সভাখন বহাবলৈ দিয়া হৈছে। এই কাৰণেই বহাবলৈ দিয়া হৈছে যে আমি অকণমান আগত চাই আছিলোঁ যে ইয়াতে চিৰাঙত বোলে ফৰেষ্টৰ মাটি দখল কৰিছে বুলি জনজাতিসকলক উচ্ছেদ কৰা আমি দেখিছিলোঁ। ইয়াতে মন্দিৰ মছজিদ গীৰ্জা যি আছে চব উচ্ছেদ কৰা আমি দেখিছিলোঁ। তো এইখিনিৰ পৰা এটা কথা প্ৰতীয়মান হৈছে যে লোহাৰে লোহা কাটা যায় বুলি কৈছে। ইয়াত আমাৰ প্ৰমোদ বড়ো মহোদয়ক ঢাল কৰি পেলাই ভাৰত চৰকাৰ আৰু অসম চৰকাৰ যিটো কৌশলেৰে জনজাতিসকলৰ ওপৰত যেনেকৈ হাত দিছে, এইটো এটা অশুভ লক্ষণ। কাৰণ জনজাতিসকলৰ যিটো ফৰেষ্ট একমতে যিটো ভূমি পোৱাৰ অধিকাৰ, থকা মেলাৰ যিটো অধিকাৰ আছে, এই অধিকাৰটো খৰ্ব কৰাটো আটাইতকৈ দুৰ্ভাগ্যজনক বিষয়। সেইকাৰণে আমি জনসাধাৰণক এটা বাৰ্তা দিবৰ কাৰণে আহিছিলোঁ যে আপোনালোকৰ জৰিয়তেও এটা বাৰ্তা দিছোঁ যে প্ৰমোদ বড়ো মহোদয়কো কৈছোঁ, মই দাদা বুলি মানুহ এইজন ব্যক্তিক, আমি সেইজন ব্যক্তিক বহুত বলিষ্ঠ বুলি ভাবিছিলোঁ। কাৰণ যেতিয়া আপচু কৰি আছিল, সেই এনেকুৱা এটা বলিষ্ঠ বুলি ভাবা মানুহজনে যে ইমান তলত পৰিব পাৰে বা কাৰোবাৰ ইচ্ছাত নাচিব পাৰে, সেই বস্তুটোক আমি অকণমান লজ্জা অনুভৱ কৰিছোঁ। আমি বি.আৰ. ফেৰেংগা মহোদয়কো লজ্জা অনুভৱ কৰিছোঁ। এনেকুৱা শাসন চলোৱাতকৈ নচলোৱাই ভাল। এওঁলোকে এৰি দিয়ক যে জনজাতিসকলৰ ওপৰত যিটো বুলডোজাৰৰ যিটো শাসন আৰম্ভ কৰি দিছে, এইটো জনজাতিসকলৰ কাৰণে আটাইতকৈ অশুভ লক্ষণ। সেইকাৰণে আমি ইয়াতে কম সময়ৰ ভিতৰতে তাৰ বিৰুদ্ধাচৰণ আমি কৰিম। আমি চিৰাং জিলা সমিতি আৰু কোকৰাঝাৰ জিলা সমিতিৰ দুয়োটাৰে সংমিশ্ৰণত আমি ইয়াতে BTC কাৰ্যসূচীত BTCৰ যিটো সচিবালয় আছে, এই সচিবালয়ত আমি এটা ধৰ্ণা কাৰ্যসূচী ল'ম। এওঁলোকৰ বুলডোজাৰৰ বিৰুদ্ধে আমি কলম আৰু মগজুৰে কৰিম, যাতে কোনো কাৰণত অসমৰ পৰা জনজাতিৰ লোকসকলক এই যিটো সংস্কৃতি, বুলডোজাৰ সংস্কৃতি বা এভেকশ্যনৰ সংস্কৃতিটি এওঁলোকে বন্ধ কৰিব পাৰে। এইকাৰণে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেল চেলেঞ্জ লৈছে, যদি পাৰে আপোনালোকে ইমাত্ৰ যদি হিম্মত আছে, গোটেই গুৱাহাটী বড়ো মানুহৰ আছিল আমি জনালৈকে, ইতিহাসে কয়। গতিকে গুৱাহাটী খালী কৰি দিয়কগে। যদি আপোনাৰ বুলডোজাৰত ইমান শক্তি আছে, গুৱাহাটী খালী কৰি দিয়ক। আমি জংঘলত থাকিবলৈ মন নকৰোঁ, গুৱাহাটীত আকৌ বসবাস কৰিম। গতিকে আপোনালোকৰ বুলডোজাৰ যেতিয়ালৈকে গুৱাহাটী খালী নকৰে, তেতিয়ালৈকে আমাৰ আন্দোলন জাৰি হ'ব। তাৰ কাৰণে আজি মিটিংখন কৰা হৈছে, আজি তাৰিখ নিৰ্ধাৰণ হ'ব।